তাজমহল মন খাত পৰি যোৱা এটা শব্দ য'ত জড়িত হৈ আছে শ্বাহজাহান মমতাজৰ প্ৰেমৰ এটা অমৰ কাহিনী। আজিৰ এই ভিডিঅ'টোত এই তাজমহলৰ বিষয়ে কিছুমান এনেকুৱা ফেক্ট লৈ আহিছোঁ যিবোৰ হয়তো আপোনাৰ মনত কেতিয়াবা নহয় কেতিয়াবা প্ৰশ্নৰ আকাৰে উদয় হৈছিল। শ্বাহজাহানে তাজমহলৰ দ্য চিফ আৰ্কিটেক্ট মানে যিজনে তাজমহলৰ ডিজাইনটো ড্ৰ কৰিছিল উস্তাদ আহমেদৰ হাত সঁচাকৈ কটুৱাইছিল নেকি? এতিয়াও বাৰু কিয় ইমান ধুনীয়া বস্তুবিধৰ ভিতৰত পোহৰৰ ব্যৱস্থা নাই? শ্বাহজাহানে তেওঁৰ প্ৰিয় পত্নী মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। এই সুন্দৰ মহলৰ নিৰ্মাণ 20,000 বনুৱাৰ দ্বাৰা 22 বছৰ অহৰ্নিশেষ কাম কৰাৰ পিছত সম্পূৰ্ণ হৈছিল। আজি তাজমহল পৃথিৱীৰ 7টা আশ্চৰ্যকৰ ভিতৰত এটা। কিন্তু ইমান জনপ্ৰিয়তাৰ পিছতো এই বগা মাৰ্বল খোদিত তাজমহলৰ আছে কিছুমান কলা অধ্যায় যিবোৰৰ সত্যতা আজিলৈকে কোনেও উদ্ঘাটন কৰিব পৰা নাই। ইয়াৰ বিষয়ে কিছুমান এনেকুৱা প্ৰশ্ন আছে যিবোৰৰ বিষয়ে খুব কম মানুহেহে কয়। কিন্তু আজি আপোনালোকে এই ভিডিঅ'টোত কিছুমান জটিল প্ৰশ্নৰ উত্তৰ পাব। শ্বাহজাহানৰ পত্নী মমতাজ মহলৰ প্ৰকৃত নাম আছিল আৰজুমন্দ বানু বেগম। শ্বাহজাহানৰ 6গৰাকী পত্নীৰ ভিতৰত মমতাজ মহলেই আছিল অতি প্ৰিয়। তেওঁলোকৰ 14জন ল'ৰা ছোৱালী আছিল। 14 নম্বৰৰ ছোৱালীজনী জাহানাৰা বেগমক জন্ম দিয়েই মমতাজ মহলৰ মৃত্যু হৈছিল। তাজমহলৰ ভিতৰৰ ৰহস্যৰ কথা ক'বলৈ চৰকাৰেও ভয় কৰে। বহুকেইজন গৱেষকৰ মতে তাজমহলৰ ভিতৰ ভাগত 1000তকৈও বেছি কোঠা আছে। তেওঁলোকৰ মতে তাজমহলৰ মাটিৰ পৰা উচ্চতা যিমান ঠিক সিমানখিনি মাটিৰ তলতো আছে। সেই সময়ত বনোৱা দুৰ্গসমূহত ভিতৰৰ পৰা বাহিৰলৈ আহিবলৈ সুৰংগ সদৃশ কিছুমান গোপন ৰাস্তা বনোৱা হৈছিল। এনেকুৱা ৰাস্তা তাজমহলতো আছে আৰু ইয়াৰে বাহিৰৰ বহুকেইটা দিশলৈ ওলাব পাৰি। কিন্তু এই ৰাস্তাবোৰলৈ যাব পৰা কোঠাসমূহ চৰকাৰীভাৱে সম্পূৰ্ণকৈ নিষিদ্ধ কৰি দিয়া হয়। কিন্তু কি কাৰণত এই কোঠাসমূহ বন্ধ কৰিব লগা হ'ল? কিছুৰ মতে ইয়াত মমতাজৰ কবৰ ৰখা হৈছে আৰু সেয়ে চৰকাৰীভাৱে বন্ধ কৰা হৈছে। কিন্তু এয়া সম্পূৰ্ণৰূপে সত্য বুলি ক'ব নোৱাৰি, কাৰণ ইয়াৰ সম্পূৰ্ণ তথ্য কাৰো হাতত নাই। কিছুমানৰ মতে তাজমহলৰ ভিতৰ ভাগত মূল্যৱান ধাতু যেনে সোণ, ৰূপ, হীৰাৰ অলংকাৰ আছে। আন কিছুমানৰ মতে তাজমহলত এনেকুৱা কিছুমান ঐতিহাসিক তথ্য লুকুৱাই ৰখা হৈছে যিসমূহ উদ্ধাৰ হ'লে দেশৰ নক্সাই সলনি হৈ যাব। কিন্তু আচলতে তাজমহলৰ ভিতৰত কি আছে সেইখিনি জানিবলৈ বা ফাদিল কৰিবলৈ চৰকাৰেও ভয় কৰে। কিন্তু এদিন নহয় এদিন এই ৰহস্য ভেদ হ'বই হ'ব। কিয়নো কথাতে কয় নহয়, সত্য লুকুৱাব পাৰি কিন্তু নোহোৱা কৰিব নোৱাৰি। তাজমহলক লৈ এতিয়ালৈকে চলি অহা সকলোতকৈ ডাঙৰ মিছা কথাটো হ'ল যে তাজমহল বনাই হোৱাৰ পিছত শ্বাহজাহানে বোলে তাৰ প্ৰধান মিস্ত্ৰী উস্তাদ আহমেদৰ লগতে আন বনুৱাবোৰৰো হাত কটুৱাইছিল যাতে তেওঁলোকে আকৌ এই তাজমহলতকৈও ধুনীয়া বস্তু তৈয়াৰ কৰিব নোৱাৰে। কিন্তু এইটো তাজমহলক লৈ এতিয়ালৈকে চলি থকা সকলোতকৈ ডাঙৰ মিছা কথা। কিয়নো শ্বাহজাহানে সেই বনুৱাসকলৰ লগত এনেকুৱা একো কৰা নাছিল। তাজমহলটো সম্পূৰ্ণকৈ চাবলৈ আপোনাক কমেও 2 পৰা 3 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব। ই ইমান ডাঙৰ, ইমান সুন্দৰ, কিন্তু ইয়াৰ ভিতৰত বাৰু আজিলৈকে কিয় পোহৰৰ কোনো ব্যৱস্থা নাই? ইয়াৰ কাৰণ জানিবলৈ আমি অকণমান অতীতলৈ যাব লাগিব। তাজমহল নিৰ্মাণ হোৱাৰ 400 বছৰ পিছলৈকে তাজমহলৰ ভিতৰত কোনো পোহৰৰ ব্যৱস্থা নাছিল। কিন্তু ভাৰত চৰকাৰে এদিন তাজমহলৰ কাষতে থকা বাগিচাত লাইট লগাই দিছিল। লাইট লগোৱাৰ প্ৰথম নিশাই সেই লাইটসমূহ কোনো কাৰণ নোহোৱাকৈ ফুটিছিল আৰু ভাঙি গৈছিল। তাৰ পিছতো আকৌ এবাৰ লাইট লগাইছিল যদিও আকৌ আগৰ দৰেই লাইটসমূহ ফুটি ভাগি গৈছিল। বহুজন ঐতিহাসিক লোকে এইটো বিশ্বাস কৰে যে তাজমহলৰ ভিতৰত মমতাজৰ আত্মা এতিয়াও আছে আৰু মমতাজে নিবিচাৰে যে তেওঁক কোনোবাই অশান্তি কৰে আৰু তাত লাইট লগায়। তাজমহলত লাইট নলগোৱা এইটোৱেই এতিয়ালৈকে সকলোতকৈ ডাঙৰ কাৰণ বুলি গণ্য কৰা হৈছে। সেয়ে আজিলৈকে তাজমহলত কোনো লাইট নাই আৰু আজিলৈকে তাজমহলক চন্দ্ৰ পোহৰেই আলোকিত কৰি ৰাখিছে।
এইসমূহৰ উপৰি তাজমহলত লাইট নথকাৰ বহুখিনি বিজ্ঞানসন্মত কাৰণো আছে, কিয়নো লাইটৰ পোহৰত পোক পৰুৱা আকৰ্ষিত হৈ তাজমহললৈ আহিব আৰু তাজমহলৰ মাৰ্বলবোৰত ইয়াৰ কুপ্ৰভাৱ পৰিব। ইয়াৰ উপৰিও বিশ্বায়নৰ বাবে তাজমহলৰ উজ্জ্বলতাও ম্লান হৈ আহিছে। লাইটৰ পোহৰে ইয়াৰ ওপৰত আৰু ঋণাত্মক দিশত বৰঙণি যোগাব বুলিয়ে ইয়াত লাইটৰ ব্যৱস্থা কৰা হোৱা নাই। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম অন্য এটা এপিছডৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।